তো বাকি গাইছ মানে এটা বহুত ডাঙৰ কেছ হ'লে গাইছ তো হেল্ল' গাইছ মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম যিহেতু মানে আজি আহিছে মানে কি কৈ দিয়া তুমি আজি আহিছে মহ আৰু আমি দুইবাৰ মই ধুনীয়াকৈ যাই আছোঁ আৰু আগত আমাৰ লগৰ চলিকেইটা আছে এতিয়া মই সেইবাৰ যাম আৰু ৰাতি মানে কোনে কেইটকা কি দিয়ে তাৰমানে আপোনালোক A to Z গোটাইখিনি দেখাম মানে মাজতে মহৰ ক্লিপো দেখাম গাইছ চাই থাকিব খালিকে আপোনালোকে কেনেকুৱা খালিকে ভিডিঅ'টো কমেণ্ট দিব তাত আৰু মানে অলপ মানে মই ভিডিঅ' দিব নোৱাৰা কাৰণে চেনেলটো অলপ ডাউন কৰিছোঁ তো আপোনালোকে মানে অলপ ছাপোৰ্ট কৰিব গাইছ ছাপোৰ্ট কৰিব তো বাকী গাইছ মই ধুনীয়াকৈ চৰু নিচিনাকৈ হৈ লৈছোঁ আৰু আপোনাৰ মনৰ আছে চিমন আৰু এপিনে আছে আমাৰ হিমজ্যোতি আৰু ধুনীয়াকৈ মই হেড যাই আছোঁ আৰু ধুনীয়াকৈ আপোনালোকে চাই থাকক আৰু চুৰ আৰু পাচিটা ক'ব আপোনালোকে চুৰ মই এটা তো বাকী মানে বঢ়িয়াকৈ আমাৰ গোটাইকেইটা চলি এইটো আছে গ্ৰুপ আমাৰ এটা মেইন গ্ৰুপ আৰু আমাৰ মোটামুটি এতিয়ালৈকে 200 টকামান উঠিলে আৰু ধুনীয়াকৈ গোটাখিনি দিয়া আছে আমি কেইঘৰ গ'লোঁ এতিয়া বৰ্তমানলৈকে আমি 5-6 ঘৰমান গ'লোঁ আৰু আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ আৰু এই ঘৰৰ তাত সোমাওঁ ধুনীয়াকৈ আগত আমাৰ ধুনীয়াকৈ দ্বীপ আছে আৰু এপিনে যাই আছে চাই থাকক তো বাকী আমাৰ ধুনীয়াকৈ হেৰি আছোঁ আৰু আপোনাৰ আমাৰ গৌৰৱ মানে গৌৰৱ তুমি আপোনাৰ আছোন আপুনি কয় গৌৰৱ আমাৰ মানে এটা সময়ত বিখ্যাত ইউটিউবাৰ আছিল এতিয়া ইয়াৰ ঘৰত আছিল এতিয়া আমি ধুনীয়াকৈ মানে 100 টকা এটা লগৰ ধুনীয়াকৈ যাই আছোঁ সোমাই পেলাই এতিয়া ভিতৰতে বহি আছে কোনোবা কাৰণে আৰু আমি গৌৰৱ চাই ধুনীয়াকৈ ওলালোঁ কেইটকা দিছে মই গম নাপাওঁ পইচা কিনিলোঁ যে ন আৰু যি দিছোঁ মোটামুটি 50 টকামানকৈ দিছে দেই গাইছ আৰু আমাৰ মানে চিগাটো মানে এই পানে চিগা পানে অলপ মানুহ ঘৰ মানে ধনী সেইকাৰণে আনতে মানে অলপ 50 টকামান দিয়ে আৰু সেইকাৰণে এপানে আহিলে মানে আমাৰ 900 টকামান উঠি যায় আৰু সেইকাৰণে যাব আছেই গাইছ ৰাতি কেইটাবা আপোনালোকে চাই থাকিব খালি তোমাৰ কেনে লাগিছে মজা লাগছে একদম মহ শুনি আৰু তোমাৰ একদম মজা গুলি তোমাৰ ভাল লাগছে না তোমাৰ তোমাৰ কেনে লাগিছে মজা 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 আৰু আমাৰতো গোটেইকেইটাৰ ভালে লাগিছে আৰু ধুনীয়াকৈ মানে মানুহ আছে সেইকাৰণে আস্তে আস্তে কৈ আছোঁ আৰু এই গোটেইখিনি দেখাই আছোঁ আৰু আপোনালোকে খালি ধুনীয়াকৈ চাই থাকক মানে হেৰি মই তাৰমানে এনে চোৰানে পাইছে দেই গাইছ কোনোবা নামিলে ৰক্ষা দে তো বাকী গৌৰৱ আমাৰ এতিয়ালৈকে পইচা কিমান মান উঠিলে হয় পইচা 1000মান উঠিলে বেছি ইচ্ছা নাই মানে 1000মান উঠিব লাগে 1000মান নহয় নেকি বেছি হৈছে অলপ বেছি বেছি হ'ল বেছি হৈছে জান তো মানে গাইছ আমি ধুনীয়াকৈ গণি পেলাই চাম মানে বেছি নাই আৰু মোটামুটি আৰু 5 ঘৰমান আছে 5-6 ঘৰ ধুনীয়াকৈ আমি খেদি পেলাই সুন্দৰকৈ আপোনালোকক কিমান পইচা পাওঁ কিমান কি গোটাখিনি দেখাম আৰু এতিয়া আমি ধুনীয়াকৈ ৰাস্তাৰে যাই আছোঁ আৰু আপোনাৰ নিবৰণ তোমাৰ কেনে লাগিছে মানে চোৰান পাইছে পুৰা মানে চোৰান পাইছে মোৰ মূল্য আৰু আপোনাৰ আমাৰ ধুনীয়াকৈ মানে একদম মানে 1200 টকামান উঠিল ধুনীয়াকৈ আৰু আমি ধুনীয়াকৈ বঢ়িয়াকৈ আস্তে আস্তে মানে গণি আছোঁ আৰু আমাৰ চিমনৰ হাতত দিছোঁ পইচাটো এইটো গৌৰৱ এইটো দ্বীপ আৰু এইটো আছে আমাৰ সৰেপা আৰু আপোনাৰ আমাৰ এই ধস্তু বহি আছে দেখছি নাই গাইছ আপোনালোকে এই ধস্তুৰ কামেই নাই আমি ক'ৰ পৰা আহি পেলাই চালাই গমেই নাপালোঁ গাইছ আৰু ধুনীয়াকৈ ভিডিঅ'টো সুন্দৰকৈ দেখাম তো বাকী গাইছ কালি সুন্দৰকৈ আমি সেইটো আৰু আজি আহিছে ৰাতি আৰু মানে আপোনালোকৰ আজি মানে খানা খাম আমি খালি তাৰমানে আমাৰ লগত আছে মানে দ্বীপ আৰু আপোনাৰ আমি ধুনীয়াকৈ জুই পুৱাই আছোঁ আৰু যে তাৰমানে আমি তাৰমানে খানাৰ বজাৰটো কৰিব যাম আৰু বজাৰটো কৰি পেলাই আপোনালোক ক'ত কেনেকৈ কি কৰোঁ ক'ত কেনেকৈ ঘূৰোঁ গোটাখিনি যাই পেলাই ডাইৰেক্ট বজাৰত লগ পাই আছোঁ একদম মাংসৰ সৈতে লগ পাম কি মাংস আনিম কি নানো গোটাখিনি দেখাম ধুনীয়াকৈ আপোনালোকে চাই থাকক খালি ভিডিঅ'টো দীপ বাবু কিনি পাইছোঁ আমি মাংস গৌৰৱ তোমাৰ কেনে আজি খানাটো মানে ঠিকে আছে চব মানে মোৰ ভিডিঅ'টো ডাইৰেক্ট খানাৰ লগে জোৰা লগাই দিছোঁ আৰু ডাইৰেক্ট ঠিকে আছে পুৰা একদম জুই জুই না জুই খাই লওঁ এতিয়া বঢ়িয়াকৈ মানে কি আমি গাড়ীটো লৈ লওঁ এতিয়া খাইলে লৈ লওঁ তো বাকী আমাৰ ধুনীয়াকৈ বজাৰ গাড়ীখন লৈ পেলাই বঢ়িয়াকৈ যাওঁ গাড়ী মই চলাম গাড়ী আপোনালোকৰ লগত দেখা চাই থাকক খালি তো বাকী দিম তোমাৰ যি মানে খানা খাবা কেনে লাগিছে খানাটো খাই লৈ উঠাৰ পিছত গম পাম কেনে লাগে ভাল লাগব ন বহুত ভাল লাগব আৰু ধুনীয়াকৈ আমি যাই আছোঁ এতিয়া বঢ়িয়াকৈ গাড়ীখনত তেল ভৰাই লওঁ আৰু তেল ভৰাই পেলাই আপোনালোকক লগ পাই আছোঁ ৰ'ব তো বাকী ধুনীয়াকৈ আমি মানে গাড়ীখন ধুনীয়াকৈ তেল ভৰালোঁ আৰু ভৰাই পেলাই মানে তেল লৈ আছে আমাৰ দ্বীপে ধুনীয়াকৈ তেল লৈ আছে আৰু বঢ়িয়াকৈ আমি সুন্দৰকৈ যাই আছোঁ আপোনালোকে চাই থাকক আৰু খানাটো মানে প্ৰথম গাড়ী ল'লোঁ 2 কিলো আৰু মোটামুটি তোমাৰ ব্ৰইলাৰ ল'বা আছে আৰু মানে সেনেকৈ বঢ়িয়াকৈ মিশ্ৰ কৰি পেলাই খাম আৰু ধুনীয়াকৈ আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু যাই আছোঁ এতিয়া আমি বৰ্তমান বাকী গৌৰৱ তই বৰ ধুনীয়া হাঁহি মাৰি আছা কাৰণটো কি এতিয়া আমি ধুনীয়াকৈ চাউলটো লৈ লওঁ আৰু এখন হৈছে গাইছ দোকান আমাৰ বস্তু লোৱা আৰু এতিয়া চাউলটো লওঁ আৰু তুমি চলটো প্ৰেমত পৰিছা ন বঢ়িয়া বাকী গাইছ অলপ প্ৰেমতো পৰিছে সেইকাৰণে মানে লাষ্টলৈ নাই দিব নাই কৈছোঁ গাড়ী চলি ভাল এনেকুৱা এইটো দেখাইছে আৰু আমি ধুনীয়াকৈ এতিয়া মানে কি আমাৰ এই বহুত মানে ইয়াতো বহুত বঢ়িয়া জন্মতে দেখাইছে আৰু ধুনীয়াকৈ আমি এতিয়া এইগিলাখন বঢ়িয়াকৈ বজাৰ চজাৰ কৰি লওঁ
পৰিমাণে ধুনীয়াকৈ আপোনালোক লগ পাই আছোঁ গাহৰি মাংসৰ সৈতে আৰু সেইপিনে আমাৰ ধুনীয়াকৈ মানে একদম বজাৰ চজাৰ কৰা হ'ল আৰু আপোনাৰ ব্ৰইলাৰৰ মাংস লৈ আছে আমাৰ দ্বীপ ব্ৰইলাৰৰ মাংস লৈ আছে এতিয়া বৰ্তমান আৰু আপোনাৰ ধুনীয়াকৈ কাটি আছে বঢ়িয়াকৈ যা আৰু গাড়ী স্পীডে যাই পেলাই জেগাত লাগ পাই আছোঁ দে তো বৰ্তমান মানে আমি ধুনীয়াকৈ গাড়ী চলাই আছোঁ আৰু বস্তু সুন্দৰকৈ বজাৰ হ'ল এতিয়া যাই পেলাই ধুনীয়াকৈ বনাব লাগে আৰু গাড়ী আগত দেখি একো দেখাই নাই আৰু মানে ফকাচটো কৰি চকুত মাৰা গৈছে নে আৰু সেইপিনে আগত দেখি মানে আমাৰ লগতে যাই আছে আইঅ গাড়ী গেট আৰু ধুনীয়াকৈ গাহৰি মাংস আৰু ব্ৰইলাৰ আনিছোঁ আৰু চাউল উৱা চাউল কি দিছিলে জিৰা উৱা চাউল ন আৰু উৱা চাউল লৈছোঁ ধুনীয়াকৈ আৰু এতিয়া বঢ়িয়াকৈ বনাব যাই পেলাই আৰু আপোনালোক এইটো যে বঢ়িয়াকৈ দেখাই আছোঁ মানে কি মহেতা আৰু মানে খানা খাই ভিডিঅ' একেবাৰে জোৰা কৰি দিছে দে গাড়ী বা খানা খোৱা ভিডিঅ' আৰু এক্সট্ৰাকৈ বনাবি মহৰ ভিডিঅ' মানে এক্সট্ৰাকৈ বনাবি মানে বহুত সেই হৈছে আৰু সেইকাৰণে এটা ভিডিঅ'তে দেখাই দিছোঁ আৰু ধুনীয়াকৈ আপোনালোক চাই থাকক বঢ়িয়াকৈ এতিয়া মজা আৰু আপোনাৰ ফাইনেলি আমি ধুনীয়াকৈ জাগাতো আহি পালোঁ আৰু আমাৰ বঢ়িয়াকৈ এইটো হৈছে গাহৰি মাংস বইল কৰি আছে আৰু সেইপিনে ব্ৰইলাৰৰ মাংস ধুনীয়াকৈ মানে বনাই আছে আৰু আমাৰ গৌৰৱ তো তোমাৰ কেনে লাগিছে বঢ়িয়া লাগিছে নে তো আজি খাবি না আজি খাবি না নাই চাই দিয়া মেলি দি খাম খাব বোলে গাড়ী মাৰি দিব আজি আৰু বঢ়িয়াকৈ আমি ধুনীয়াকৈ আপোনাৰ বনাই আছে আৰু সুন্দৰকৈ সেইটো হৈছে শাল আৰু আপোনাৰ ধুনীয়াকৈ গান চান লগে সুন্দৰকৈ আমি বনাই আছোঁ দিয়ক আৰু তো বাকী গাইছ মানে এটা বৰ ডাঙৰ কেজ হ'ল এই গাইছ মানে একদম কি ক'ম আৰু অৱস্থা নাই আৰু তো গাইছ মানে মোৰ খানাটো আপোনালোকে দেখাই পাইছে পুৰা একদম আয়োজন কৰিছোঁ ধুনীয়াকৈ ৰাতি মোটামুটি আপোনাৰ 8টামান বাজিছে আৰু ধুনীয়াকৈ কৰিছোঁ আমি গোটেইখিনি ইয়াত সুন্দৰকৈ খাবৰ কাৰণে সেই টাইমত আকৌ এটা এক্সিডেণ্ট হ'ল এক্সিডেণ্ট মানে মোৰ নহয় আমাৰ দাদাৰ এক্সিডেণ্ট হ'ল সেইকাৰণে মানে খানাটো গোটেইখিনি দেখাব নোৱাৰিলোঁ এইটো যে দেখাব নোৱাৰিলোঁ আৰু ভিডিঅ'টো দিয়াত মানে মোৰ খানা ভিডিঅ' দি পিছদিনাই দিলোঁ হয় যদি এইগিলাখান নহ'ল হয় মানে আজি ময়ো যাব খানাটো যাব কাৰণে আৰু ময়ো যাব কাৰণে মোটামুটি এসপ্তাহৰো বেছি হ'লা পায় 10 দিন মানে হ'লা নেকি গাইছ এতিয়া কি কৰিম আৰু এতিয়া আমাৰ দাদাৰ এক্সিডেণ্ট হৈছে সিও মানে দুখন গাড়ী ভাঙি পেলাইছে আৰু খুন্দি পেলাই সেইগিলা মানে ভেজলাত মানে এইকেইদিন ঘূৰি আছোঁ সেইকাৰণে মানে কি টাইমে পোৱা নাই মানে ভিডিঅ' এডিট কৰিব টাইম পোৱা নাই তাৰপৰা ভিডিঅ' দিব টাইম পোৱা নাই মানে কি কৰিব উপায়টো নাই আৰু এইগিলাখান মানে এক্সিডেণ্ট বোলা বস্তুটো হৈ পেলাই নাযায় মানে এইগিলা মানে কৰোঁ বুলি কৰা নাযায় আৰু মানে হঠাৎ হৈ যায় আৰু এইগিলাখান বস্তু উপায় নাই হঠাৎতো হৈ যায় মানে এতিয়া কি কৰিব আৰু উপায়টো নাই যি হৈছে এতিয়া বা গাইছ মানে দুখন গাড়ী আমি ভাল কৰি দিলোঁ দুখন গাড়ী খুন্দিছিল দুখন গাড়ী ভাল কৰি দিলোঁ আৰু মোৰখন টেনশ্যন নাই বাৰু মোৰখন মই আস্তে হ'লেও ভাল কৰিম কাৰণ মোৰখনো বেছি ক্ষতি হোৱা নাই মানে মোৰখনো ভাঙিছে তোমাৰ ভাইজাৰটো ভাঙিছে আৰু মিটাৰ চিটাৰ এইগিলা মানে ভাঙি গৈছে এইগিলা লগাব লাগে মোটামুটি মোৰখনৰো 5,000 টকামান 6,000 টকামান খৰচ আছে আৰু সিহঁতৰ গাড়ীকেইখন মোটামুটি 20,000 টকামান গেলা ভাল কৰি দিয়ে এখন স্কুটি এখন আছে গ্লামাৰ মানে দুখন মানে ভাল কৰি দি পেলাই মোটামুটি 20,000 টকামান গেল আমাৰ দুখনত 10 গৈছে কাৰণ মানে গ্লামাৰখনৰ অৱস্থাই নাই গ্লামাৰখন গোটেই ঠেৰ আহিছোঁ অকল বডি বনাই দিছোঁ আৰু স্কুটিখনো মানে BS6 স্কুটি মানে সেইখন পাৰ্চ নাপায় পটকানে মানে পাৰ্চনো নাপায় পাব দেৰিকৈ পাব এতিয়া নহয় মানে অৰ্ডাৰ দিব লাগিব সেইকাৰণে এইগিলা ভেজাল কৰা নাই পইচা দিছোঁ আৰু মোটামুটি সেইখনত মোটামুটি গ্লামাৰখন 15,000 টকা গৈছে আৰু মানে স্কুটিখনত 5,500 টকা গৈছে মোটামুটি 20,500 টকা গৈছে আৰু গাইছ সেনেকৈ গেছি দিয়ে আৰু গাইছ কি কৰিব আৰু আপোনাৰ আমাৰ দেখছি না বৰ ধুনীয়াকৈ ফুল চুল মাটি চাটি দিলোঁ সুন্দৰকৈ এইগিলা ফুল চুল বঢ়িয়াকৈ এটা ভিডিঅ' সুন্দৰকৈ নতুনকৈ বনাই দিম ফুলৰ ওপৰত যদি আপোনালোকক লাগে ফুলৰ ওপৰত মোটামুটি ধুনীয়া এটা ভিডিঅ' বনাই পেলাই আপোনালোকক এৰি দিম মাৰ্কেটত তো বাকী গাইছ ভিডিঅ'টো চাই পেলাই আপোনালোকে কেনেকৈ কমেণ্ট দিব আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো ধুনীয়াকৈ কৰি দিব মোৰ মানে ছাবস্ক্ৰাইবখিনি বহুত লাগে আৰু বহুত দিন মানে কষ্ট কৰিলোঁ বহুত দিন কৰিলোঁ কিন্তু ছাকচেছ হ'ব পৰা নাই মানে আপোনালোকে ছাপোৰ্ট কৰিব তেতিয়াই ভিডিঅ' বনাই পেলাই ভাল লাগিব মানে ছাপোৰ্ট কৰিব আৰু গাইছ আজি মোটামুটি 2 বছৰ মানে হ'লা 2 বছৰৰ বেছি হ'লা নেকি মানে সেই আৰু ভিডিঅ' দি আছোঁ মানে ভগৱানে চা নাই আশা কিয় বা তো আপোনালোকে অলপ ভিডিঅ' চিডিঅ' শ্বেয়াৰ কৰি দিব যিহেতু মানে যদি আপোনালোকে ভালকৈ মানে ভিডিঅ'গিলা শ্বেয়াৰ কৰি দিয়ে আৰু মই ভিডিঅ' বনাব পাৰোঁ আৰু তো আপোনালোকে যদি ভালকৈ ভিডিঅ'গিলা শ্বেয়াৰো কৰি দিয়ে আৰু যদি মোৰ মানে ভিডিঅ'গিলা অলপ ভালকৈ ভিউজো যায় তেতিয়াহ'লে মই অতি শীঘ্ৰে এটা মোবাইল কিনিম তো মোবাইলটো আৰু ভিডিঅ'ৰ কাৰণেতো আইফোনেই বেষ্ট নাই সেইকাৰণে আইফোনেই কিনিম আৰু যদি আপোনালোকে মৰম দিয়ে তেতিয়াহে আইফোন কিনিম আৰু মোটামুটি যদি আপোনালোকে আৰু মৰম চৰম দিয়ে তেতিয়াহ'লে ভাল চাই এটা আইফোন কিনি পেলাই আপোনালোকক ভাল কোৱালিটিৰ ভিডিঅ' দিম আৰু এতিয়া যিহেতু আৰু নতুনকৈ মানে 2 বছৰ হ'লেও মানে মাজে মই মানে ডেইলি ভিডিঅ' দিবা টাইম নাপাওঁ সেইকাৰণে মানে এনেকৈ লোড দি আছোঁ তো আপোনালোকে ছাপোৰ্ট কৰিব আৰু ধুনীয়াকৈ মোবাইল এটা আনিম ভিডিঅ' দিম আৰু আপোনালোকক